সেইদিনাতো পাছত পৰি যাওঁতে দেখা পালোঁ কি হ'লে ভাবকচোন বৰ কোনোবা লগৰকেইটা যে যায় একেলগে কেনেকৈ যায় পিছফালে ক'ত উঠে তো সেই বস্তুটোৰ এনচাৰটো মই দি আছোঁ চাই থাকক হেই গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু এণ্টিভাইৰাছ ব্লগছ মানে গুড মৰ্ণিং হৈ থকা নাই তথাপিও মানে ক'ত গুড মৰ্ণিং হৈছে 12:53 আৰু মানে ভোক লাগি আছে ভাত চাত খাই কিনে আপোনালোকৰ কথা পাতি আছোঁ ঐ মনোজ দা ভাত হ'ল না হা অ' ভাত চাত হ'ল মানে আকৌ ৰাতিপুৱা অলপ নাস্তা চাস্তা কৰিলোঁ তথাপিও মানে বম ভোক লাগি আছে সেই খাই লওঁ তাৰপিছত আজি কথা পাতি আছোঁ মোৰ বাইকখনৰ বিষয়ে আমাৰ ট্ৰিপটোৰ বিষয়ে এটা ট্ৰিপ হ'ব লগা আছিল বুলি কৈ আছিলোঁ সেই ট্ৰিপটো হোৱা নাই যেন বৰ্তমানলৈকে আৰু বাকী মানে এই কথা পাতি আছোঁ আৰু বাকী পিছত কথা পাতি আছোঁ আৰু এই দৰ্জাখনৰ বিষয়ে কি হৈছে মানে কি হোৱা নাই কি হ'ল তো এই গোটেইখিনি কথা পাতি আছোঁ বলক মই এতিয়া বৰ্তমান ভাতটো খাই লওঁ খাই লৈ কিনে আৰু আপোনালোকক ধুনীয়া এটা আজি ফিলো দি আছোঁ হয়তো মটো ব্লগিং ফিলো দিব পাৰোঁ বা মানে বহুত দিন হ'ল বাইকখনো চলোৱা নাই অলপমান বাইকখনো হয়তো চলাই আহিব পাৰোঁ তো চাই থাকক আৰু এইকেইদিন নৰ্মেল ভিডিঅ' আহি থাকিব আপোনালোকে অলপমান ছাপোৰ্ট কৰি থাকিব বুলি আশা ৰাখিছোঁ কাৰণ এইকেইদিন নৰ্মেল ভিডিঅ' দি আছোঁ ক'ত ফুৰিব যোৱা নাই বা ফুৰিব যাম আৰু সোনকালে অতি সোনকালে ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ধুনীয়া কমেণ্ট দিয়ক আৰু আপোনালোকে কমেণ্ট কৰি আছে ভাল লাগি আছে আৰু এনেকৈ ছাপোৰ্ট কৰি যাই থাকক অতি সোনকালে মোৰো 1K ছাবস্ক্ৰাইবাৰ হৈ যাব মনিটাইজেশ্যন হ'ব তাৰপাছত আৰু ধুনীয়া ভিডিঅ' বনাব পাৰিম বাকী আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব এইখন চাব আমাৰ ইয়াতে কি হৈছে এইখন হ'ল নাঙৰীয়া পৰাল নহয় কিবা কলহ বৰল নে কি বুলি কয় আৰু আমাৰ ফালে ময়ো ভালদৰে নাজানো এনেকৈ আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন তাৰমানে এই জেগাখিনিত ইমাৰ্জেঞ্চিত ৰাতি হ'লে ডাইৰেক্ট ইমান দিয়ে এই বাথৰুমক লাগি কাজিয়াই থাকে আৰু ইয়াৰ পেচাব কৰি দিকে আৰু সেইদিনাতো পেচাব কৰি যাওঁতে দেখা পালোঁ কি হ'লে ভাবকচোন তো গাড়ী বাচিলোঁ কিবা কৰি তো এতিয়া বৰ্তমান বৰ ভাল লাগি আছে কিবা কিবি খাই লোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ তো চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আপোনালোকক ধুনীয়া ভিডিঅ' আপোনালোকে আপকামিং পাই থাকিব তো চাই থাকক আৰু গাইজ ফাইনেলি ভাত চাত খোৱা কমপ্লিট হৈ গ'ল এতিয়া তাৰমানে আপোনালোকক যিখিনি কথা ক'ব ওলাইছিলোঁ সেই কথাখিনি আৰম্ভ কৰোঁ এতিয়া মানে মোৰ বাইকখন ৰখা আছে ইয়াতে এই বাইকখনত আপোনালোকে যে জানে ক'বচোন কেনেকুৱা এল'হিল লগালে মই তথাপিও মই চিলেক্ট কৰি থৈ দিছোঁ দুটামান কেনেকুৱা এল'হিল লগালে আপোনালোকৰ মানে ভাল লাগে জনাবচোন বাকী ছিংগল ছিট কৰা আছে বাইকখন বহুতে কমেণ্ট কৰি সুধি আছে বাইকখনৰ পিছফালৰ ছিটখন নাই নেকি পিছফালৰ ছিটখন কি হ'ল সুধি আছে আৰু মানে বেলেগ মানুহ বহিলে বা কোনোবা লগৰকেইটা যে যায় একেলগে কেনেকৈ যায় পিছফালে ক'ত উঠে তো সেই বস্তুটোৰ এনচাৰটো মই দি আছোঁ চাই থাকক চাই লওক সেই বস্তুটোৰ এনচাৰটো হ'ল এইটো ছিটখন ইয়াতে থাকে ছিটখন তাৰমানে এইখন দাঙি দিলে এইখনকৈ ডাইৰেক্ট পাল্টাই দিব লাগে ডাবল ছিট হৈ যায় তাতে আৰু উঠিব পাৰে আৰু মই তাৰমানে এনেই মই বুলেট যেতিয়াৰ পৰা ল'ম বুলি ভাবি আছিলোঁ তেতিয়াৰ পৰাই তাৰমানে বুলেটখন মই এই ছিংগল ছিটতে ভাল পাওঁ চাওক ছিংগল ছিটত কি এটা ধুনীয়া লুক দেখা পায় কি ধুনীয়া এটা লুক দেখা পায় বাকী মোৰ মানে চাইলেঞ্চাৰ লগা আছে লং পাঞ্জাব ক'ৰবাত যদি কেতিয়াবা ফাইন খায়ো যাব পাৰোঁ ঠিক নাই কাৰণ বেছি দূৰক লৈ গ'লে মাতটোও বেছি তাৰমানে বাকী অলপমান মডিফিকেশ্যন কৰিব আছে বাইকখন মডিফিকেশ্যন কৰিম অলপমান পইচা পাতিৰো অভাৱ হৈ আছে এইকেইটা দিন এই মানে হৈ আছে আৰু পইচা পাতিৰ অভাৱ হৈ আছে আৰু বাকী মই কৈ আছিলোঁ আমাৰ ট্ৰিপটোৰ কথা ট্ৰিপটো হ'ব যাই আছিল মানে আমাৰ হেৰি অৰুণাচলৰ চেৰগাঁও বুলি যে আপোনালোকে গুগল কৰি চাব মই চাইডত দেখি দিছোঁ ধুনীয়া জেগা আছে চেৰগাঁৱত এটা ধুনীয়া ট্ৰিপ হ'ব যাই আছে তো সেনেকুৱা ভিডিঅ' আনিম আৰু বাকী তাৰমানে ফুড চেলেঞ্জো আপোনালোকৰ ফুড চেলেঞ্জো পাতিম তাৰমানে মানে ধুনীয়া ফুড চেলেঞ্জ কেইটামান আনিম বুলি ভাবি আছোঁ তাৰমানে আপোনালোকে দুই এজনে ধুনীয়া মানে কমেণ্ট কৰি আছে যে মানে ফুড চেলেঞ্জকেইটা ভাল লাগে আৰু আপোনালোকে ফুড চেলেঞ্জকেইটা বেছি পচন্দ কৰি আছে মানে ভিডিঅ'কেইটা মই গম পাইছোঁ আৰু ফুড চেলেঞ্জৰ ভিডিঅ'কেইটা মানে আপোনালোকে বেছি ভাল পাই আছে তো সেইকাৰণে মই ভাবিছোঁ যে আপোনালোকক আপকামিং ধুনীয়া ফুড চেলেঞ্জৰ ভিডিঅ' কেইটামান আনিম আৰু মানে কি এইদিনা পৰ্ক ভিডিঅ'টো বনাওঁতে সেইটোতো ধুনীয়া মানে পাইছোঁ অলপমান ৰেছপন্স পাইছোঁ বা আপোনালোকে কমেণ্ট কৰিছে ভাল লাগিছে যিসকলে কমেণ্ট কৰিছে ধন্যবাদ আৰু মানে ৰিপ্লাই দিছোঁ আৰু তাতে ৰিপ্লাইটো দিছোঁৱে আৰু বাকী যিসকলে চোৱা নাই কমেণ্ট মানে যাই কিনে চাব আৰু মই ভাবি আছোঁ যে গাহৰি পাৰ্ট 2 মানে পৰ্ক পাৰ্ট 2 এটা আনিম বুলি ভাবি আছোঁ পাৰ্ট 2 চেলেঞ্জ এটা আনিম বুলি ভাবিছোঁ আৰু সেই চেলেঞ্জটোত অলপমান চেঞ্জ থাকিব তো আপোনালোকে চাই থাকিব কোনদিনা আনিম আৰু সেইটো ভিডিঅ' কেনেকুৱা লাগিছে আপোনালোকে আগতে যাই কিনে চাব চাই কিনে মানে মই অতি সোনকালে তাৰমানে গাহৰি
পৰ্ক এটা পাৰ্ট টু চেলেঞ্জ এটা আনিম বুলি মই ভাবি আছোঁ। আৰু তাতে কোনে কোনে থাকিব কোনে কোনে নাথাকিব কমেণ্ট, কোনোবাই যদি ইয়াতে যদি মোৰ ওচৰতে থকা যদি কোনোবাই থাকিব বিচাৰে চেলেঞ্জটোত তো মোক কমেণ্ট কৰি জনাব পাৰে। আৰু মই তেতিয়া মই ফোন কৰি বা মই কিবা কৰি হ'লেও মই জনাৰ চেষ্টা কৰিম। বাকী আৰু চেলেঞ্জটো সেই কৰাৰ তাৰপিছত বাকী আমাৰ যিটো ট্ৰিপটো হ'ব যায় আছিল, মানে ট্ৰিপটো যিটো অৰুণাচল ট্ৰিপ হ'ব যায় আছিল, ধুনীয়া ট্ৰিপ এটা হ'ব যায় আছিল মই ক'লোৱে। কিন্তু কিবা এটা বিশেষ কাৰণত মানে আমাৰ মানে কিবা এটা কাৰণত আৰু তাৰমানে আমাৰ হ'ব পৰা নাই এই ট্ৰিপটো। মানে হয়তো দুৰ্গা পূজাৰ পিছকলৈ গুচি যাব পাৰে আৰু তাৰে আগতো হ'ব পাৰে, হ'লে মই আপোনালোকক জনাই দিম। আৰু মই যিখন দৰ্জাখনৰ যে কথা ক'লোঁ, আমাৰ দৰ্জাখনৰ ৰুমৰ দৰ্জাখন হ'ল এইখন। যিহেতুকে আমি দুৰ্গা পূজাত ঘৰত যাম আৰু দুৰ্গা পূজাত ঘৰত গ'লে মানে ৰুমত কোনে থাকিব, দুৰ্গা পূজাততো চবেই ঘৰতে যাব। এতিয়া ৰুমটোতো অলপমান মজবুত হৈ থাকিলে তো সেইকাৰণে এই দৰ্জাখন আমাৰ এই দৰ্জাখন বেয়া হৈ গৈছিল। এই চাওক এই দৰ্জাখন বেয়া হৈছিল, সেই ভাঙা চিঙা দৰ্জাখন যদি লগাই থৈছিলোঁ হয়। আৰু ৰুমত কিবা কিবি বস্তু থাকে, কিবা দুই এটা বস্তু আছে, ইমানো বস্তু নাই তথাপি দুই এটা যিখিনি বস্তু থাকে সেইখিনি যদি চুৰ হৈ যায়, এই তেনেকুৱাই আৰু সেনেকৈ অলপমান চেফটি কৰি কিনে বনাই থৈ দিলোঁ। আৰু বাকী ভাত চাত খাই ল'লোঁ, মোৰো অলপমান টোপনিও লাগিছে। এতিয়া আমি মনোজদা আৰু মই ভাত একেলগে খালোঁ। মনোজদাই কি কৰি আছে চাওঁ ৰ'ব। হয় মনোজদা, কি হ'ল? বহি টোপনি মাৰি আছে যে? হা, ৰাতি ক'ত যা? চুৰ তুৰ কৰা অৱস্থা নেকি? ৰাতি চুৰ কৰি ফুৰিবি আৰু এতিয়া টোপনি মাৰি থাকিবি ইয়াতে দোকানত আহি? হা, এই স্বভাৱ গৰু চুৰ চব গাইছ। মানে মই ভাত চাত খাই উঠাৰ পাছত ভাত চাত খাই উঠি কিনে যেতিয়া তাৰমানে মই অলপমান দুপৰীয়া টাইমত ভাত চাত খোৱাৰ পাছত টোপনি লাগে। এই টোপনি লগাৰ পাছত মই তাৰমানে শুই দিলোঁ। শুই দিয়া আহোঁতে বাজি গ'ল ইমান, বাজি গ'ল 5টা। মানে এতিয়া 5টা বাজিলে অলপমান আধা ঘণ্টামান আগতে উঠিলোঁ। উঠি কিনে এতিয়া তাৰমানে মই ভাবিছোঁ কি আপোনালোকক অলপমান আজি মটো ব্লগিঙৰ সেই দেখাম বুলি কৈছিলোঁ, বা মটো ব্লগিং টাইপৰে আজি অলপমান ভিডিঅ' দিম বুলি কৈছিলোঁ, কিন্তু দিব নোৱাৰিলোঁ। কাৰণটো হ'ল মানে এতিয়া আৰু ক'ত ওলাই যাম, এতিয়া ক'ত ওলাই যাব নোৱাৰি। তথাপিও তাৰমানে মই অলপমান এনেই মটো ব্লগিং টাইপৰ নহয়। মটো ব্লগিং হ'লে আপোনাৰ হেলমেট লগাই ছেটআপ লগাই যাব লাগিব, তেতিয়াহে মটো ব্লগিঙৰ ফিল্ডটো পায়। এতিয়া মই এনেই একবাৰ ওলাই যাম। ওলাই যাই কিনে আপোনালোকক অলপমান তাৰমানে এই ৰাউণ্ড মাৰি কিনে এইখিনি জেগাও দেখাব পাৰে। মানে ধুনীয়া জেগাই, আপোনালোকে ভাল লাগিব চাই। তথাপিও মই এনেই ভাল এটা ফিল দিম বুলি ভাবিছিলোঁ, জৰাবাদ যায় বা এইফালে এনেকৈ শ্বিলং নহয় এইটো ফালে একবাৰ সোমাই কিনে সেনেকৈ আহিম বুলি ভাবিছিলোঁ। কিন্তু তথাপিও নহ'ল বাৰু। বেলেগ একদিন মই নিশ্চয় এইটো মটো ব্লগিংটো ট্ৰাই কৰিম, কাৰণ মই মটো ব্লগিং কৰি চোৱাই নাই। মটো ব্লগিঙৰ ভিডিঅ' বা কেনেকুৱা হয় মই সেইটোও চোৱা নাই। আৰু যদি মটো ব্লগিঙৰ ভিডিঅ' ভাল হয় বা আপোনালোকে যদি পচন্দ কৰে তো বেছি দেৰি কৰি নাথাকোঁ, বেছি বকি নাথাকোঁ, আপোনালোকক বেছি বৰিঙো কৰি নাথাকোঁ। বলক এতিয়া আমি বলক। সো গাইজ মানে কি হ'ল, এই মই আজি আৰু বেছি ঘূৰাব নোৱাৰিলোঁ। আৰু বেয়া নাপাব, মানে নেক্সট কোনোবা এটা ভিডিঅ'ত আপোনালোকক মটো ব্লগিং কৰি দেখাম। আজি আৰু বেয়া চেয়া নাপাব। আৰু মানে এনেকৈ হেলমেট চেলমেট নোহোৱাকৈ ডাইৰেক্ট এনেকৈ ওলাই আহিছোঁ। আৰু এনেকৈ বাইক চলাই হাতেদি মোবাইলটো ধৰি ভিডিঅ'ও কৰিব নোৱাৰি, অলপমান দিগদাৰ হয়। দিয়ক আৰু আজি বেয়া নাপাব। তো বলক চিধা ৰুমত যাওঁ। ৰুমত যাই কিনে লগ পাইছোঁ, তাৰপিছত তাৰ পাছত কথাখিনি কৈছোঁ। বলক। और अभी तो रुको, क्लाइमैक्स अभी बाकी है। असंभव, असंभव, असंभव। গাইছ কেনেকুৱা পালে? কিবা এটা বেলেগ বস্তু ট্ৰাই কৰিলোঁ, আপোনালোকক কিবা এটা বেলেগ বস্তু দেখালোঁ। কিন্তু বেলেগে একো দেখা পোৱা নাই। আপোনালোকে যিখিনি দেখা পাইছে বেলেগেও সেইখিনি দেখা পাইছে। কাৰণ এইটো চাওক, पैसा बर्बाद पहन
আপোনালোকৰ লগত অলপমান প্ৰেংক হৈ গ'ল বাকী ভিডিঅ'টো ইমান খাচো নবনালোঁ মানে সিমান খাচো হোৱা নাই মই জানো তথাপিও অলপমান সেই দেখাব বিচাৰিছোঁ বাকী ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বেয়া লাগিলে ডিছলাইক কৰিব নাপাহৰিব কাম এইটো কৰক যিটো আপোনাৰ মনে মানে ঠিক আছে বাকী চেনেলটো যদি নতুনকৈ হৈছে ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ ধুনীয়া ধুনীয়া ভিডিঅ' আহিব যাই আছে ট্ৰিপ আহিব যাই আছে চেলেঞ্জৰ ভিডিঅ' আহিব যাই আছে বাকী আজিলৈ বাই বাই আৰু জয় শ্ৰীৰাম জয় অসম ভাৰত মাতা কি জয় টাটা বাই বাই গাইছ টাটা বাই বাই